কি কৰি আছে আপোনালোক দাদা আৰু মই এতিয়া ফুৰিব যাম এতিয়া যা আছো চাইকেল লৈ পেলাই যাম গাইস এতিয়া আমি সাইকেল লৈ ফুৰিব যাম এয়া মাইনা সাইকেল লৈছে এয়া মই সাইকেল লৈছো তো বলক ভিডিওটো আৰম্ভ চাওক এতিয়া এক্সট্ৰিম লেভেল পাৰ কৰি আছে মাইনা পাৰ কৰি আছো আমি দুই মাইনা আৰু মই তো ৰ'ব এক্সট্ৰিম লেভেল ইয়া মই যোৱাই নানামো সাইকেলৰ পৰা এয়া চাওক মাইনা নিবা লাহে লাহে যাবি পৰি যাবি আছে মাইনাক জোকাই আছে এতিয়া আমি যাব লাগে মাইনা আগত গ'ল আৰু এই চাওক ৰাস্তা বনাই আছে গাইস মস্ত বতাহ দি আছে মানে মস্ত মানে ভাল লাগে ঠাণ্ডা পৰি যায় এই গাইস এইফালৰ ভিউ চাওক দিছ ইজ আসাম অসম নহয় বাৰু বেলেগতো হয় কৈছোঁ আৰু ৱাও ইণ্ডিয়া আমাৰ ইণ্ডিয়াত না কি কৰি আছো বাপৰে বাপ গাইস ইয়াতে অলপ ৰখো শ্বট ল'ম এটা আশা কৰোঁ আপোনালোকে ভাল পাব বাৰু বেছি শ্বট ল'ব নাজানো ব্লগিং ষ্টাৰ্টহে কৰিছোঁ আমি আছোঁ পথাৰৰ অলপ মানে কাষত মানে এইটো ৰাস্তা আৰু সেইফালে পথাৰ তাতে ধুনীয়া খেতি হৈ আছে চাওক কি ধুনীয়া ইয়াতে আহি আপুনি যিটো লেভেল পাব ন সেইটো নেক্সট লেভেল নহয় এইটো বেষ্ট লেভেল পাব মানে কি নেক্সট লেভেল কিছুমানে কয় নেক্সট লেভেল মই কৈছোঁ বেষ্ট লেভেল কাৰণ ইয়াতে আহি আপুনি যিটো লেভেল পাব ন মানে সেইটো নেক্সট লেভেলতকৈ আৰু ওপৰত আৰু নেক্সট লেভেল সেইকাৰণে কৈছোঁ বেষ্ট লেভেল নিবা বেষ্ট লেভেল বুলি কৈ দেই আজিৰ পৰা এইটো আমাৰ সেই বেষ্ট লেভেল guys this is best level Assam চাওক মই যে কৈছিলোঁ মহেন্দ্ৰৰ এইটো কিমান দূৰত আছে চাওক ব্লাৰ হৈছে yes হাই দিয়া গাইছ এতিয়া যাব লাগে ঘৰত যাওঁ তো এয়া চাওক কি ধুনীয়া খেতি পথাৰ লাষ্ট নহয় আৰু আহি থাকিম ক'ত লাষ্ট ক'বা আৰু যাব খোজা আৰু মজা বতাহ দিছে ভাই যাবতো লাগিবই চ' গাইজ ভিডিঅ'টো আৰু দীঘল নকৰোঁ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাৰণ নতুন ভিডিঅ' আহি থাকিব তো তেতিয়ালৈ বাই বাই নতুন ভিডিঅ'ত লগ পাম থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিবা ছাবস্ক্ৰাইব কৰিব কৈ দিয়া তো শুনিলে ছাবস্ক্ৰাইব কৰি দিব বাই বাই